নমস্কাৰ। মহান কামৰূপ নিপতি কুমাৰ ভাস্কৰ বৰ্মা নামেৰে নিৰ্মিত এইখনে হৈছে গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী। ইয়াত আপোনালোকে সুন্দৰ দৃশ্য, কিন্তু কেইদিনমান পিছত এই যে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে একাংশ অসমৰ লগতে জনতাৰ একাংশ কীটাণু জনতাই পিক পেলাব, এইখন মানে বিনষ্ট কৰি দিব। আৰু তাৰপিছত একাংশ আকৌ ছ'চিয়েল মিডিয়াত ক'ব যে মোদী হেতু মুমকিন হে, এনেকৈ ৰীল বনাব। গতিকে আমাক দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, আমাক এখন ইমান ধুনীয়া এখন সুন্দৰ উপহাৰ দিয়াৰ বাবে। আৰু এইখন আমাৰ মানে পৰিষ্কাৰ কৰাৰ দায়িত্ব কিন্তু আমাৰ প্ৰতিজন অসমীয়াৰ, প্ৰতিগৰাকী অসমীয়াৰ। কোনোবাই যদি আপোনালোকৰ আগত যদি পিক পেলায়, যদি লেতেৰা ক'লে, তেতিয়াহ'লে মই এটা অনুৰোধ জনাইছোঁ, লগ ফটো কৰিব, ভিডিঅ' কৰিব আৰু ছ'চিয়েল মিডিয়াত পাব্লিছ কৰিব। তাৰপিছত যি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে সেয়া চৰকাৰে ল'ব, সেয়া প্ৰশাসনে ল'ব। চাওক, এইখন সুন্দৰ কৰি ৰখা দায়িত্ব কিন্তু আমাৰ। আজি উদ্বোধন হৈছে, গতিকে আজিৰ পৰা এবছৰ পিছত আহিলেও যাতে আমি এইখন যাতে সুন্দৰ হৈ এনেদৰে চাবলৈ পাওঁ, সেয়া আমাৰ সকলোৰে দায়িত্ব, প্ৰতিজন অসমীয়া, প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব। ধন্যবাদ।